দশরথ কৃষ্ণ হরি ও বংশে শিক্ষাকুকুৰৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰিব ৰাজ্য ৰাখিছিল খ্যাতিয়েই ধৰাৰ কিন্তু ত্ৰিজগত বন্দিত এই শিক্ষাকুকুৰৰ শৰীৰৰ দ্বাৰা স্তব্ধ হবতে নেই দশরথর নাম কারণ অদ্য পরিমিত ও পুত্রময় লাহে 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 যৌবনেও মাগিছে মেলানি সন্তান নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব জলপিণ্ড দান কোনে কোনে কৰিব এই বিশাল অযোধ্যা নাই এইবোৰ ভাবি আৰু কোনো লাভ নাই যাওঁ যাওঁ মই নিজ কৰ্তব্যত অগ্ৰসৰ আন্তরিক অভিনন্দন জ্ঞাপন করি তেওঁ শিল্পী জীবনে গভীর চরিত্র